অসম যি নিজৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক সম্পদ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে বিশ্বজুৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, এতিয়া পৰ্যটন উদ্যোগক এক নতুন উচ্চতালৈ নিবলৈ গৈ আছে। কাজিৰঙাত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট হৈছে এনে এক মঞ্চ, যি ৰাজ্যৰ পৰ্যটন খণ্ডৰ অনন্ত সম্ভাৱনা মুকলি কৰাৰ ক্ষেত্ৰত অনন্য ভূমিকা পালন কৰিব। এই মেলাত দেশ-বিদেশৰ বহুগৰাকী প্ৰতিনিধি, পৰ্যটন উদ্যোগৰ সৈতে জড়িত ব্যক্তি আৰু প্ৰশাসনিক বিশেষজ্ঞই অংশগ্ৰহণ কৰে। মেলাখনৰ জৰিয়তে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন সম্ভাৱনাসমূহ বিশ্বজুৰি প্ৰচাৰিত হৈছে। ইয়াত স্থানীয় পৰ্যটন উদ্যোগৰ লগতে উদীয়মান উদ্যোগপতিসকলৰ বাবে এক বিশেষ সুযোগ সৃষ্টি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ অপূৰ্ব সৌন্দৰ্য, ঐতিহাসিক স্থান, লোকসাহিত্য আৰু খাদ্য সংস্কৃতিৰ সম্ভাৰক যোগান ধৰিছে। অসম চৰকাৰে এই মাৰ্টৰ জৰিয়তে পৰ্যটন উদ্যোগৰ বাবে নতুন দিশ আৰু সুযোগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে। এই পৰ্যটন মাৰ্টৰ সফল আয়োজন অসম চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰমাণ। এই প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন উদ্যোগত এক নতুন গতি আহৰণ কৰিব আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব। ৰাজ্যবাসীৰ সক্ৰিয় অংশগ্ৰহণ আৰু পৰ্যটন উদ্যোগৰ ওপৰত চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীয়ে অসমক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যটন গন্তব্যৰূপে গঢ় দিয়াত সহায় কৰিব। অসমৰ পৰম্পৰাগত হস্তশিল্প আৰু থলুৱা পানীয় তথা খাদ্য সম্ভাৰ বিশ্বজুৰি আদৰ লাভ কৰি আহিছে। অসমৰ সুপ্ৰসিদ্ধ হস্তশিল্প, য'ত বিভিন্ন ধৰণৰ সামগ্ৰী, হাতৰ কাম-কাজ, বহুতো ঐতিহ্যবাহী সামগ্ৰীৰ অন্তৰ্ভুক্ত এক বিশেষ ঠাই লাভ কৰিছে। সেইবোৰৰ সুন্দৰতা পূৰ্ণৰূপে জিলিকাই তুলিছে অসমৰ সাংস্কৃতিক ঐতিহ্যক। বৰ্তমান সময়ত কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিবৰ্গৰ বাবে অসমৰ ঐতিহ্য জাউতিযুগীয়া সংস্কৃতি প্ৰদৰ্শনৰ বাবে সাজু কৰা হৈছে। সেয়া যেন এক নতুন পথ প্ৰদৰ্শক হৈছে, যি অসমৰ হস্তশিল্প আৰু খাদ্য সম্ভাৰক বিশ্বৰ মঞ্চত প্ৰচাৰ কৰি অসমক এখন গ্ল'বেল গন্তব্য হিচাপে সজ্জিত কৰিছে। অসমৰ পৰম্পৰা আৰু সাংস্কৃতিক বৈশিষ্ট্যই বিশ্ববাসীৰ মন জয় কৰিছে আৰু আজি অসমৰ ঐতিহ্যসমূহ এক বিশ্বজনীন সম্পদ হিচাপে পৰিগণিত হৈছে। অসমখনক সুন্দৰ পৰ্যটন গন্তব্যৰূপে বিশ্ব দৰবাৰত প্ৰতিস্থাপন কৰিবলৈ এই ধৰণৰ উদ্যোগ অত্যন্ত প্ৰাসংগিক। ধন্যবাদ।